অতিৰ দৰ্জাখন মৃত্যুক ৰখাবলৈ বন্ধ কৰা হয়। মোৰ ল'ৰাটো বচাই দিয়ক। ল'ৰাটো ডিপ ইণ্টাৰনেল ইঞ্জুৰি হৈছে। ইমাৰ্জেঞ্চি আৰু প্ৰাইভেট ফ্লাইটৰ খৰচ পাই 5 লাখ মান টকা আহিব। আপোনাৰ ফিজ ক্লিয়াৰ কৰি দিয়া হ'ল। কি কৰিব লাগিব মই তেওঁৰ কাৰণে? আপুনি বহুত কৰি থৈছে। মোক পাহৰি গ'ল নেকি বিশ্বদা? কোন হয় আপুনি? মোক কেনেকৈ চিনি পায়? মাফ কৰিব, মই আপোনাক চিনি পোৱা নাই ছাৰ। আপুনি মোক চিনি নাপায়, কিন্তু মই আপোনাক পাহৰিবই নোৱাৰো। পুলিচক দি দিব লাগে। চুৰ কৰি এইবোৰে ড্ৰাগছ খায়। উলিয়া, কি কি লৈছ তই? সৰু ল'ৰাটোক ইমান মাৰিবলৈ কি হৈছে? ঐ বিশ্ব, তই কিয় মাজত সোমাইছ? ই ধনৰ দোকানত ঔষধ চুৰ কৰি পলাইছিল। মোৰ মাৰ বহুত গা বেয়া। মই সোনকালে ঔষধকেইটা নিনিলে মা মৰি যাব। ঔষধকেইটা তাক নিবলৈ দে। তেনেহ'লে তই পইচাটো দে। জান কিমান দাম? প্ৰায় 700 টকা। ৰীনা মেডিকেলত আছে, পৰহিলে ডেলিভাৰী আছে। মই কিবা এটা ভাবিম ভাই। বৰ্তমান এই ল'ৰাটোৱে ঔষধকেইটা লৈ যোৱাটো বেছি জৰুৰী। এটা কথা মনত ৰাখ, লাগিলে খুজি ল'বি আৰু কেতিয়াও চুৰ নকৰিবি। মোৰ ওচৰত পইচা নাছিল আৰু চবে কৈ আছিল মা মৰি যাব বুলি। এই হাতকেইখন ভালকে চা। এই হাতকেইখন তোৰ মাৰ চোৱা চিতা কৰিবলৈ বনাইছে, চুৰ কৰিবলৈ নহয়। কথা দে, লাগিলে ভোকত শুবি, কিন্তু কেতিয়াও সন্মান বিক্ৰী নকৰি বুলি। সেইদিনাৰ পৰা আজিলৈকে সেই হাতকেইখনে কেতিয়াও ভুল কাম কৰিবলৈ সাহসে নকৰিলে। বিশ্বদাই কেৱল মোৰ নিচিনা অচিনাকি ল'ৰা এটাক সহায় নহয়, সম্পূৰ্ণ নতুন জীৱন এটা দিলে। ছাৰ, অপাৰেশ্যন ছাকচেছফুল। ল'ৰাজন আউট অফ ডেঞ্জাৰ। মই কেতিয়াও ভবা নাছিলো ভগৱান আপুনি এই ৰূপত দেখা দিব বুলি। কেতিয়াও ভবা নাছিলো 25 বছৰ আগত অজানিতে ৰোৱা গছ এজোপা ইমান ডাঙৰ হ'ল যে তেওঁ চাহত মোৰ ল'ৰাটো মৃত্যুৰ পৰা ঘূৰি আহিল। আপুনি মোৰ কাৰণে বহুত ডাঙৰ মালিক। ভগৱান মই নহয়, আপুনিহে। নহ'লে নামঘৰত বহি থকা ভগৱানে সেইদিনাই মোৰ মাক কাঢ়ি লৈ গ'ল হয়। আপুনি চিন্তা নকৰিব, মই আপোনাৰ সন্মান কেতিয়াও বিক্ৰী হ'বলৈ নিদিওঁ। সেইদিনা বুজিলোঁ, আমি আনৰ বাবে নিস্বাৰ্থভাৱে যি কৰিব পাৰোঁ সেইটোৱে সিদ্ধান্ত কৰে যে আমি আচলতে হয় কোন।